সমষ্টি বৰচালা পঞ্চায়তৰ ৫ নং ৱাৰ্ডত মিছ সুবিয়া খাতুনৰ ঘৰতে মোৰ সভাপতি নেতৃত্বত এটা পঞ্চায়ত ইলেকশ্যনৰ মিটিং বহে। উক্ত মিটিঙত আমাৰ ৫ নম্বৰ ৱাৰ্ডৰ সকলো বুঢ়াৰ ৰাইজ আহি উপস্থিত হয় আৰু সেই মিটিংখন সুন্দৰভাৱে পৰিচালনা কৰি তেওঁক এই সুবিয়া খাতুনক আমাৰ আশাবাদী এইবছৰ ৱাৰ্ড মেম্বাৰ লৈ অলপ আলোচনা বিলোচনা হৈছে। ফাৰ্ষ্ট আজিৰ সভাপতি আছিল আনাৰুজ্জামাল এইখন সভাৰ, আৰু হ'ল কেণ্ডিডেট হৈছে সুফিয়া খাতুন। গতিকে আমি সকলোৱে একমত, আৰু তেওঁৰ পৰিয়ালবৰ্গও ভাল। তেওঁলোকে মানে আচাৰ ব্যৱহাৰ, তেওঁৰ দেউতাও আছে, শিক্ষকতা কৰিছিল বহুত বছৰ, এতিয়া ৰিটায়াৰ হৈছে। তেওঁতো পৰিয়াল বংশ মানে দেখিছোঁ মানে খুবেই ভাল।